এতিয়া এই যে 14 দিনৰ বস্তুটোক লৈ পেলাই কালিও মই দেখিছোঁ এটা আলোচনা হৈছে যে অসমত এনেকুৱা খুব কম হৈছে যে 14 দিনৰ কাষ্টাডি পাইছে। এই ষ্ট্ৰেটেজিৰ যিটো কাহিনীটো শুনিলোঁ এতিয়া, আজি যদি এইটোৰ পিছত জুডিচিয়েল কাষ্টাডি যায়, আকৌতো ৰিমাণ্ড বিচাৰিব নোৱাৰিব। এইটো কেছত নোৱাৰে, আকৌ নতুন কেছ হ'ব লাগিব। নতুন কেছ হ'ব লাগিব বা ছেকেণ্ড কেছ যিটো ফিনান্সিয়েল ইৰেগুলাৰিটিছত আছে সেইটোত কাষ্টডিত আনি পেলাই তেতিয়া আৰু পুলিচত তাতে যিটো CID থানাত ছেকেণ্ড কেছটোত লৈ তাতেতো আৰু কোনো চাই নাথাকে কোনটো কেছত প্ৰশ্ন সুধিছে, সেইটোত তেতিয়া তেনেকৈ পাৰিব। Okay. তেনেকৈ পাৰিব। নট ইন দিছ কেছ, দিছ কেছত দে হেভ এক্সজষ্টেড। দিছ ইজ নট ক্ৰেডিট, দিছ ইজ ইট শ্ব'জ দেট ইউ আৰ ইমেচিয়ৰ অৰ নট প্ৰপাৰলি গাইডেড ইন দ্য ইনভেষ্টিগেশ্যন। আজি মই ভাবোঁ যে ষ্টেটমেণ্ট ৰেকৰ্ড কৰাৰ বাহিৰে চিম্পলি মানুহক দেখুৱাবৰ কাৰণে CID লকআপত ৰখাৰ বাহিৰে বা হয়তো তোমালোকে ভাবিছা যে জেলত দিলে তেওঁলোকক মাৰিব মেলিব। আজি কাছাবমীৰ নিচিনা মানুহকোতো জেলত ইণ্ডিয়া গভৰ্ণমেণ্টে বচাই ৰাখিছিল বহুত কোটি টকা খৰচ কৰি। যদি ভাবা যে ষ্টেটৰ খাতিৰত বা ষ্টেটৰ খাতিৰত তেওঁলোকক জেলতো ছিকিউৰিটি দি তোমালোকে ৰাখিব পাৰিলাহেঁতেন,